हेलो फ्रेंड्स, वेलकम टू माय चैनल। आज आपनालोকৰ বাবে লৈ আহিছো কঁঠালৰ মুচি এটি টেস্টি ৰেচিপি। এতিয়া যেহেতু কঁঠালৰ মুচিৰ সিজন, কেতিয়াবা এইদৰে কঁঠালৰ মুচি খাই চাবচোন আৰু কেনে পালে জনাবচোন খাই। আৰু ইয়াৰ বাবে আমাক কি কি সামগ্ৰী লাগিব চাই লওঁ আহক। কোফটাৰ কাৰণে আমাক লাগিব এই সমূহ সামগ্ৰী। এতিয়া কাৰীৰ বাবে আমাক কি কি সামগ্ৰী লাগে চাই লওঁ আহক। এতিয়া আগতে কাটি লোৱা কঁঠালৰ মুচিখিনি এটা প্ৰেছাৰ কুকাৰত দি লৈছো। তাতে আলুটো দুফাল কৰি দি দিছো আৰু কঁঠালখিনি সিজিব পৰা জোখৰ পানী দি তাতে চিকুট নিমখ দি 3-4টা মান হুইসেল মাৰি লম। বইল কৰি লোৱা কঁঠালখিনি আমাৰ ৰেডি হৈ গ'ল। এতিয়া অলপ গৰম হৈ থকাৰ বাবে মই এখন চামুচেৰে এনেকৈ অলপ মেছ কৰি লৈছো। তাৰ পাছত লাহেকে হাতেৰে ভালকে পিটিকি লম। ৰেডি কৰি লোৱা মিশ্ৰণটোত সোৱাদ অনুযায়ী নিমখ দি ললো। আদা নহৰু পেষ্ট, কাটি লোৱা জলকীয়া, মান ধনিয়া সকলোখিনি দি লম। এতিয়া ইয়াত কম পৰিমাণে বেসন এড কৰিম। প্ৰয়োজন হ'লে বেসন পাছত এড কৰিব পাৰিব। আৰু আটাইখিনি ভালদৰে কঁঠালৰ লগত মিক্স কৰি লম। মিক্স কৰি আমি এটা মিশ্ৰণ ৰেডি কৰি লম কোফটা বনাবৰ বাবে। এতিয়া আমাৰ কোফটা বনাব পৰাকৈ মিশ্ৰণটো ৰেডি হৈ গ'ল। মিশ্ৰণখিনিৰ পৰা এইদৰে এটা সৰু সৰু বলৰ শেপ দি কোফটাৰ বাবে মিশ্ৰণখিনি ৰেডি কৰি লম। এতিয়া কেৰাহীত তেল গৰম কৰি এইদৰে কোফটাবোৰ এটা এটাকে ফ্ৰাই কৰি লম। এতিয়া ফ্ৰাই কৰি লোৱা কোফটাখিনি মই এডাল টুথপিকেৰে অলপ ফোল্ড কৰি ল'ম, যাতে কাৰীত যেতিয়া মই কোফটাখিনি দি দিম তেতিয়া কাৰীৰ ফ্লেভাৰটো যাতে কোফটাখিনিয়ে ভালদৰে টানি ল'ব পাৰে ভিতৰলে। এতিয়া কাৰীৰ বাবে তেল গৰম কৰি লৈছো আৰু এতিয়া তাতে জিৰাৰ ফুৰণ দিম আৰু জিৰাবোৰ যেতিয়া ভালদৰে ফুটি উঠিব তাত কাটি লোৱা পিয়াজখিনি দি দিম। পিয়াজখিনি ভাজি পেলাই যেতিয়া পিয়াজখিনি লাহেকে কালাৰটো অলপ চেঞ্জ হ'ব তাতে আদা নহৰু পেষ্টটো দি দিম। আদা নহৰুখিনি কেঁচা গোন্ধ যোৱালৈকে ভাজি লৈ তাত বিলাহী যিটো পেষ্ট বনাই থৈছিলোঁ সেইটো দি দিম। এতিয়া ইয়াত সোৱাদ অনুযায়ী নিমখ, হালধি দি ল'ম। দি লৈ পেলাই ভালদৰে মিক্স কৰি ল'ম আৰু অলপ ভাজি ল'ম ভালকে। ইয়াত এতিয়া আমি বাকি মছলাসমূহ এড কৰি ল'ম। জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি আটাইখিনি দি পেলাই ভালদৰে মিক্স কৰি ল'ম আৰু বিলাহীখিনিৰ পৰা তেল বিৰিঙালৈকে আমি সিজিবলৈ দিম। এইখিনি প্ৰায় আমাৰ সিজিছে, এই কাষেদি দেখিছে তেল বিৰিঙিছে। এতিয়া আমি তাত কাজুৰ পেষ্টটো দি দিম। মই কাজু ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ক্ৰীমো ইউজ কৰিব পাৰে। এতিয়া আটাইখিনি ভালদৰে মিক্স কৰি ল'ম। মিক্স কৰি লৈ পেলাই অলপ টাইম কাজুখিনি সিজিব দিম। বেছি টাইমো নহয়, অলপ টাইম সিজাৰ পাছতে তাত পানী এড কৰি দিম। পানী এড কৰি মানে কাৰীটো আপোনালোকে যিমানটো প্ৰয়োজন সিমানটো জোখৰে পানী ল'ব। পানী লৈ পেলাই অলপ পানীখিনিত উতল অহালৈকে ৰাখি পেলাই তাত এটা এটাকে আগতে ৰেডি কৰি থোৱা কোফটাবোৰ দি ল'ম। কোফটাখিনি ভালদৰে লৰাই ল'ম। লৰাই লৈ পেলাই ঢাকন লগাই পেলাই ভালদৰে সিজিবলৈ দিম। মাজে মাজে আপোনালোকে চেক কৰি থাকিব। এয়া মই 5-10 মিনিটমানৰ পাছত চেক কৰিছোঁ। এইখিনি ভালদৰে লৰাই লৈছোঁ। লৰাই লৈ পেলাই মই আৰু অলপ টাইম ঢাকন লগাই পেলাই সিজিব দিম। এয়া চাওক, প্ৰায় আমাৰ ৰেচিপিটো ৰেডি হৈছে। গ্ৰেভিটো ডাঠ হৈ আহিলে আৰু ইয়াত মই এতিয়া অলপ গৰম মছলা এড কৰি দিছোঁ। গৰম মছলা এড কৰি অলপ মিক্স কৰি ল'ম। মিক্স কৰি লোৱাৰ পাছত তাতে কটা ধনিয়া অলপ ফ্লেভাৰৰ কাৰণে এড কৰি দিম। এতিয়া মই ইয়াত আধা চামুচমান বাটাৰ এড কৰি দিছোঁ ফ্লেভাৰৰ কাৰণে। এইটো একদম অপচনেল হয়, আপোনালোকে যদি বাটাৰ খাই ভাল পায় তেতিয়া এড কৰিব আৰু যিসকলে ভাল নাপায় এড নকৰিলেও কোনো কথা নাই। কিন্তু বাটাৰকণ এড কৰিলে অলপ টেষ্টটো আৰু ভাল হয়, সেইবাবে মই এড কৰি দিওঁ। এয়া আমাৰ ৰেডি হৈ গ'ল কঁঠালৰ কোফটা কাৰী। ভিডিঅ'টো চাই কেনে পালে বাৰু জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগিলে এটা লাইক কৰিব আৰু মোৰ চেনেলটোত যদি আপোনালোক নতুন হয় তেতিয়া ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নেক্সট ভিডিঅ' দিলে তাৰ নটিফিকেশ্যন পায়। ধন্যবাদ।